হেল্ল' গাইজ, মই পল্লৱী পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰো বৰ্তমান ভালেই। আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভাবিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু শেষলৈকে চাব। আৰু প্লিজ সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চায় তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই জীয়াজনী চাওকচোন, ইমান ওচৰৰ পৰা ভিডিঅ' কৰিলোঁ, তাই উৰি নগ'ল, কিন্তু দেই মোৰ ভাল লাগিলে, সেইকাৰণে শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ লগত। গাড়ীত ৰেডি হৈ আছে দুইটি। আৰু ক'ত যোৱা? ব'লা। দুইটাৰে আজি খুব ফূৰ্তি, আৰু তাইও হাই কৰিছে আৰু মানে কি, আমি আহি আছোঁ এতিয়া বঙাইগাঁও ইক' পাৰ্কলৈ। ইক' পাৰ্কৰ লগতে নতুনকৈ এতিয়া ৱাটাৰ পাৰ্ক এখন ৰিচেণ্ট অ'পেনিং কৰিছে, আৰু তালৈকে আহিছোঁ। নাজানো মানে কি হয়, বেটা স্কুলৰ পৰা অহাৰ পিছতহে আহিছোঁ, দেৰি হৈ গৈছে। গতিকে গৈ লওঁ তালৈ, যদি হয় দেখাম আপোনালোককো। আমি আহি পাই গ'লোহি, আৰু এখেত টিকেট কাটিব গৈছে, আৰু টিকেট কাটিহে গম পাম ভিতৰত কি আছে কি নাই, কেনেকুৱা কি কথা। আৰু টিকেট কাটিব গৈহে গম পালোঁ যে ৱাটাৰ পাৰ্ক বোলে অ'পেনিং হোৱাই নাই, টাইম লাগিব, এতিয়ালৈকে নিউ ডেট মানে লোৱা নাই। আৰু কি যে হ'ব, বেটাৰ একদম অৱস্থা বেয়া, বহুত এক্সাইটেড আছিলে। ফটোখন দেখি চাগে আপোনালোকে ধৰিব পাৰিছে। এইবিলাক কেণ্ডি দেখিছেনে বাৰু, ল'ৰা ছোৱালীক আকৰ্ষিত কৰিবৰ কাৰণে কি কি যে বনাইছে। আৰু বেটাই দেখি তাকো লাগে বুলি ক'লে, দেউতাকে কেইটামান কিনি দিছে বাৰু। আৰু তাৰ মনটো ভাল লগাব লাগে, কিয়নো ইক' পাৰ্কত গৈ যে লটি ঘটি হ'ল। ৱাটাৰ পাৰ্ক অ'পেনিং হোৱাই নাই, কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে, নাজানো কিবা প্ৰব্লেম হ'ল চাগে। যিহেতুকে ইয়ালৈ CM আহিছিলে, তেতিয়া অ'পেনিং কৰাৰ কথা আছিলে, আমি ভাবিছোঁ অ'পেনিং হৈ গ'ল বুলি। ইমান যোৱাও নাই, খবৰো কৰা নাই, আৰু সেয়াই। আৰু তাৰপৰা একো নহ'ল যেতিয়া ইয়াতে আহি সোমালোঁ। আগতে এবাৰ ইউনিভাৰ্চেল মলত থকা গেম জ'নত আহিছিলোঁ, আৰু তেতিয়া বেটাই 3D ৰোলাৰ কষ্টাৰখন উঠিবলৈ খুব বিচাৰিছিলে, কিন্তু দেউতাকে নিদিলে। ময়ো মনা কৰিলোঁ, ভয়ো লাগে ন, ভয়ো খাব পাৰে। আৰু বাকীবিলাক গেম খেলিছিলে, আৰু আজি তাৰ মনটো ভাল লাগক বুলিয়ে মানে লৈ আনিলোঁ, আৰু উপায় নাই। গতিকে এতিয়া সি সেই উঠি আছে, আপোনালোকক অকণমান দেখাই দিওঁ, তাকে চাওকচোন আপোনালোকে। এইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব দেই।
তাৰপিছতে সি ভাল পোৱা চাইনিজ নুডলছ খাবলৈ তাক লৈ আনিলোঁ আৰু সি ষ্টিকেদি খাবলৈ পাই আৰু ভাল পাইছে। সেয়াই আৰু সি মানে যিহেতুকে ঘৰতে থকা হয় ন, ওলাই মেলি যাবলৈ ইমান পোৱা নাযায়, স্কুল ঘৰ কিবা কিবি এনেকৈ থাকে, দেউতাকেও ডিউটিৰ পৰা টাইমেই নাপায়, গতিকে অকণমান মানে ৰিফ্ৰেছমেণ্ট লাগে আৰু দিয়কচোন বাচ্ছাবিলাককো, আগৰ নিচিনা দিনো নাই যিহেতুকে। শেষত সকলোকে ধন্যবাদ জনালোঁ।